নমস্কাৰ বন্ধু বান্ধৱীসকল নতুনকৈ এটা নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যনটো আহিছে আপোনালোকৰ UPSC ফৰেষ্ট সাৰ্ভিসৰ পৰা যেটো কয় আপোনালোকৰ ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন ফৰেষ্ট সাৰ্ভিস এক্সামিনেশ্যন হ'ব আপোনালোকৰ 2019 ৰ কাৰণে তা যদি আপোনালোকে এক্সাম দিব বিচাৰে তাত টোটাল আপোনালোকৰ পোষ্ট আছে 90টা পোষ্ট আছে তাৰ কাৰণে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব তথা ৰেজিষ্ট্ৰেচন কৰিব লাগিব সকলোখিনি মই আপোনালোকক জনাই দিম ভিডিওটোৰ জৰিয়তে ইয়াত আপোনালোকে উল্লেখ কৰিছে লাষ্ট ডেট দিছে মাৰ্চ মাহৰ 18 তাৰিখে আপোনালোকৰ লাষ্ট ডেট দিছে ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিস IFS এক্সামিনেশ্যন 2019 তাৰ কাৰণে আপোনালোকৰ এক্সাম চেণ্টাৰ সমূহ আমাৰ অসমতে হ'ব দিছপুৰ আৰু যোৰহাটত হ'ব ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিস টোটাল পোষ্ট আছে 90টা পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ বয়স লাগিব 21 বছৰৰ পৰা 32 বছৰ ভিতৰত হ'ব লাগিব তেতিয়াহ'লে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ৰিলেক্সেশন ইয়াত দিয়া থাকিব 3 বছৰ 5 বছৰ ইয়াৰ পিছতে মেইন আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব এইবিলাক সাবজেক্টত ধৰি লওক আপোনালোকৰ এনিমেল হাজবেণ্ডাৰী ভেটেৰিনেৰী সায়েন্স বটানী কেমিষ্ট্ৰি জুলজি মেথমেটিক্স ফিজিক্স এইবিলাকত আপোনালোকৰ বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব তেতিয়াহ'লে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেছটো আপোনালোকৰ এক্সাম হ'ব যেটো আপোনালোকৰ এক্সাম কয় প্ৰিলিমিনাৰী এক্সাম হ'ব মেইন এক্সামিনেশ্যন এনেকৈ দুটা এক্সাম হ'ব প্ৰথমটোত আপোনালোকৰ অবজেক্টিভ টাইপত আহিব কোৱেশ্যন আৰু সেকেন্ড আহিব আপোনালোকৰ ৰিটন এণ্ড ডাইৰেক্ট ইন্টাৰভিউ হ'ব হেখিনি আপোনালোকৰ যেতিয়া হ'ব ইন্টাৰভিউখিনি মই আপোনালোকক জনাই দিম যদি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যদি কোৱালিফিকেশ্যন মিলিছে আপোনালোকে তাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন ফিজ দিব লাগিব 100 টকা জেনেৰেল সকলে আৰু মহিলা তথা ST SC সকলে কোনো ধৰণৰ ফিজ দিব নালাগে আপোনালোকে যেটো ফিজ হয় ফিজটো আপোনালোকৰ নেট বেংকিং যোগেদি কটাব পাৰিব অৰ্থাৎ ভিসা মাস্টাৰ ৰুপে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এইবিলাক হয় আপোনালোকে ফিজটো দিব পাৰিব হাউ টু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব মই অলৰেডি আপোনালোকক জনালো যেটো ৱেবসাইট আছে www.upsc.online.nic.in আপোনালোকে ৱেবসাইটত গৈ পিনে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব মই ভিডিও ডেসক্ৰিপচনৰ লিংকটো আপোনালোকক দি দিম তাৰছত এতিয়া আপোনালোকৰ অনলাইনটো চলি আছে আৰু লাষ্ট ডেট হৈছে 18 মাৰ্চ আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে আপোনালোকে এপ্লাই তথা ৰেজিষ্ট্ৰেচন কৰিব পাৰিব 18 মাৰ্চলৈকে এপ্লাই কৰি থাকিব পাৰিব সো ভিডিওটো ইমানখিনি যদি আপোনালোকে কিবা বুজি পোৱা নাই মোৰ ভিডিওৰ তলত কমেন্ট কৰিব পাৰিব মই নিশ্চয় আপোনালোকক জনাই দিম যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব লগতে আপোনালোকৰ যোনখিনি বন্ধু বান্ধৱী আছে তেওঁলোকলৈ ভিডিওটো শেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব যিকোনো ধৰণৰ ইনফৰমেশ্যন বিলা আপোনালোকে লগালগ পাই থাকিব সো এতিয়ালৈ ইমানেই ধন্যবাদ